সংযুক্ত বিহুৰ বতৰ বিহু এটি গাই আৰম্ভ কৰিলে কি মন শুনি আছে নে মোৰ লগত একদম লাগিব দেই কিন্তু সহযোগটো এই আইতা জনী আছে না শেষৰ বাবে অকণমান জোৰদাৰ চিঞৰ হ'লে ভাল লাগিব তোমাক কথা নিজৰ আপোনজন যেতিয়া মনত পৰা সময় ওচৰত নাথাকে কেনেকুৱা লাগে ভাল লাগে নে বেয়া লাগে মনত পৰা সময় মাৰে স্বভাৱ ভাল আৰু সেইকাৰণে গেছি হয় না তোৰ নামটো কি বাবা মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা নৰেন শৰ্মা পাঠক কলিতা এটা মানুহ তিনিটা বলি হয় নেকি তাই হয় হা কিয় মই নৰেন আমাৰ মাই নৰেনৰ লগত বিয়া হৈছিল নৰেন মাৰ খাই খাই মৰি গেল তাৰ পৰা শৰ্মাৰ লগতো বিয়া হৈছিল শৰ্মাক ডাইভোৰ্চ দিছিল ডাইভোৰ্চ ডিভোৰ্চ আৰু কলিতাৰ লগত বিয়া হৈছিল কলিতাই লাইন খাই মৰি গেল এবাৰ 4 নম্বৰটো ধৰিছি আরে বাবা তো করবান চা কার কি হয় দাদা তই মই দেইতে হবি না তাই কার দেইতে বলে ক যত বলে মুজা দি মারি মান্নাত যাওয়া এই কি চাইছা এই তাই মারব তো কি চাচু এই মইনাটো কি ধুনীয়াকে হাঁহি মাত দিছি মোৰ দেখি চা বা বাবা তোর নামটো কি মেলো মেলো বা তো কি হা তো কি হা লালিপপ আৰু ফুচকা বাজা বাপরে বাপ পুরা খাওয়া আৰু তোর চেহারাটো কেন হল বাপা মোৰ চেহাৰা কেনে হৈছে জানা কেয়া আমাৰ খোৱাৰ কৈছে লাইনটো 4 লাইন হৈছে না মাৰ গৰ্ভত আছিলো মই গৰ্ভত থাকোঁতে বেটাৰী গাড়ীত যাই আছিলো যাই থাকোঁতে ফল কি বস্তু আমার জন্ম পাওয়াই না সাথে হল কি বললি মারে যাই দেখলে গমে না পারি বাপরে বাপ তোর বেলেগ জন্ম হয়েছি দেখি আর্মি কথা হাই বলেছি বাবা সখী কি খানা আর্মি কথা হাই বলেছি মই ফুচকাই ভাল পাওঁ লালিপপো ভাল পাওঁ আৰু চুলি কাটিং কি দিছে কি কাটিং মই চুলি কাট তৰমুখ ধুকি কাট পান কাট জব কাট ভোটৰ কাট আধাৰ কাট কি চুলি কাটে বাপরে পান কাট ভোটৰ কাট জব কাট আধাৰ কাট মান নাই মাৰ পিছে আপোনাৰ কি কাট দিছি মরে মুছটো না তোর মুছ চুতাল মুছ ঘর মুছ সব মুছ বাড়িতে মাও বা কি মুছে তোর যদি কাটছে কাট বড় মুছে মুছ সব মুছ বাপরে বাপ তা হব যা মোৰ 28 তাৰিখে বিয়া তহঁতে কিন্তু সকলোৱে আহিবি দেই যাম যা ৰাইট আপোনালোকে সকলোৱে যাবি দে মোৰ 28 তাৰিখে বিয়া যাব বাবু যা মারে ঝিম্পা যা মই কি কৈছিলো মই নিজে পাহৰি গৈছো এটা কবিতাই মাতি যাওঁতে আৰু কি কম আৰু আমাৰ গাঁও শুৱনি আমাৰ ভৰা গাঁও শুৱনি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘূৰি ৰঙা কৰে আচলতে ফাপৰে ধৰা শুৱনি আমাৰ দোকান পোহৰ বস্তুৰে উপজি পৰে মাহৰ শেষত বাকী খুজি দোকান ধুতে চুলি সৰে হয়নে নহয় এটা ল'ৰাক ক'লো বাপা তই সেই জানানা কবিতা জানানা জানো কি গালে জানানা মই হম কনকলতা অসমখনক কৰিম আৰু ভংলা ফুটা বাপরে বাপ মই তো কল বাবা অসমখন এনে রহত্যলে যে আছে যেখানে এসে আমার সংস্কৃতি বাজি বসাই রাখিব লাগে কি কয় যেখানে এসে সেখানে খাই থাকি মই হম জবান
কত সাগৰ পাৰ কৰি আহিলোঁ কিন্তু মহাবাহু ব্ৰহ্মপুত্ৰই পাৰ হ'ব নোৱাৰিলোঁ হয়নে নহয় বাৰু বাদ দিয়া আজি মোৰ লগত এজন ডাক্তৰ আহিছে চাউথ আফ্ৰিকা তই কাঁচা পাতি কমাই না হ'ব 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 তই তোক কিন্তু পুলিচ ধৰিছি মঞ্চ ক'ৰ পাইছে তই হা কি কৈ আহিলি কুনি কেৰা তোৰ মাইৰে কেৰা তোৰ বাপে কেৰা তোৰ চৈধ্য গোষ্ঠী কেৰা গড় কাজি জমাত আমাৰ তো গড় আছে ঘৰ মোক ঘৰ কে লাগে তোৰ ঘৰ বাৰে প্ৰতি কেৰা কেৰা কৰা টিভি দে কুষ্মাদের নাঙৰ মাৰে গোটা উঠিছে বলি সঁচা কৈছে বিদ্যা ঠিক আছে Cotton sur is not also right. Huh? It's not super was sur right. কি? Right. Ya বুঝি পাইছে আপোনালোকে? নাই, মই বুজি পোৱা নাই আকৌ। কি বুজিব না ৰাইজে কি বুজিব বুৱা তাকেতো অলপ মাৰলো ইংলিছত তই পেনটো কে ধৰিছা মাল কি হ'ল কি যায়? দে পেনটো হলকি লি যায় ৰাইজে মাজে যদি পেন হলকি হসিয়া চকু মুই চাব লাগব চবে কুকুৰ বৰছে কুকুৰ মাত দিবা না যা 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 দেও না কি মাত? কুকুৰ মাতটো দেমনে? দিমনে? আগতে কুকুৰে ছিলাম বাইদেউ সেইকাৰণে কুকুৰে মাতি পাইছে গম পোৱা নাই গালত বহা পৰা বুলি মই ভাবছো মা কচক চকুত দি মাৰছি নেকি নাই যাই কিনে বাইদেউ কি কৈছো জানা থিয়েটাৰৰ হেণ্ডেল চাইকেলৰ হেণ্ডেল থিয়েটাৰৰ পেণ্ডেল তোমাক আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেল মাৰিলা চৰ মা কচম কৈছো গোটেই পৃথিৱী দেখা পাই দিছো মই আৰম্ভ কৰোঁ এই কোনিটো কাক চেণ্ডেল মাৰা কথা কৈছে এই বাইদেউ এটা কথা কৈছো বাপ্পা ঐ বৰ মোক দেখা পাইছি চেণ্ডেল দি মাৰা কথা কৈছে এই তোমাক দেখাই পোৱা নাই দেখা পাই আজি কিয় কৈছে তোমাৰ নামটো কিনো কিয় লাগে তোক এমান এই লাগে কোৱাচোন বাপ্পা ও বা নাম সোধে সি মোৰ তোমাক বহুত ভাল লাগছে সঁচা কৈছো ভাল লাগে মই কি কৰিম আই লাভ ইউ বাপ্পা ঐ এই দুটা কি দেখিছা চকু মতে বাহিৰ কৰি ওলে কি এইটো তিৰিনা মতবা তিৰিনা মতবা এইটো কেনে কৰ দিবুনা বৰ বাহাৰ বস্তু ঐ হুদু দেখিছা খান দেখা নাইতো বাপ্পেকে পাছা গম পাই যাবি গাঁৱলে আতি হয় অ বাঘতৰে কাম খচৰি নামেৰবি নামটো কি তোমাৰ কোৱাচোন মোৰ নাম চেনি নাই সেই বাপৰে বাপ বুঢ়া ভাল নাম সঁচা কৈছো ও আপনার নামটো কি মোৰ নামটো কি হ'ব আৰু ফেলুৱা বাপ্পা ও বড্ড নাম দে ভাল লাগছে কিন্তু তুমি কাৰ ঘৰত দিয়া মই ও শৰ্মা জিয়াক শৰ্মা মানে ও জীৱ দাবি জীৱ শৰ্মা যি আছে অ তাৰে জিয়া মোৰ জীৱ গোলাপী গোলাপী সঁচাকৈ মোৰ জীৱনৰ লগৰী গোলাপী 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 অভিনয় সঁচাকৈ মোৰ জীৱনৰ লগৰী আহি পাইছে হাতোৰে যৌৱনা চকুৰে চালে বহনা মনত ভাঙি চিঙি যায় কলিয়া গোলাপী গোলাপী অভিনয় সঁচাকৈ মোৰ জীৱনৰ বাপৰে বাপ তোমাৰ লগত ডেন্স কৰি তামান ভাল লাগছি ও মই দেউতা খানাই নহয় নহয় দেউতা ভাল বাবুনিৰ গাঁৱত নাম আছে হয় কাৰ ও জীৱ শৰ্মাৰ জীৱ শৰ্মা কিমান পলে আনিছি নেকি জীৱ শৰ্মাই ও নাই আমাৰ দেউতাই বিয়া পাতিহে আনিছি তুমি মোৰ লগত পলাই যোৱা কিয় যাম ব'লা ব'লা আমি যাওঁ ব'ল যাওঁ ব'লা ৰাইজক এটা কথা কৈ যাওঁ নমস্কাৰ আমি বংশৰ পৰা আহিছোঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে অলপ ক্ষমা কৰি দিয়ে যে ৰাইজ
আমাৰ যদি কিবা ভুল ভ্ৰান্তি আছে ক্ষমা কৰি দিব আমাৰ আৰু এটা প্ৰগ্ৰেম আছে অলপ চকাত কৰিব লগা হ'ল এঠাত মাৰি আহিলোঁ আৰু এঠাত আছে আহি থাকোঁতে এটা চাকৰি কি হ'ল জানা সৰু এটা বাচ্চাই বাবুক কি কৈছে জানা উই জানা কালা মাক অচম কৈছোঁ আই জিন্দাক দেখা পালোঁ আজিয়ে বাপৰে বাপ কি জিন্দাক দেখা পালোঁ আকৌ যে আমাক মোবাইলত দেখে আজি আচলতে দেখিলে না সেইকাৰণে জিন্দাক বুলি কৈছে বাবাটো ধৰিলোঁ বাবা তুমি নেওতা জানা না জানো কি মাতি জানা না প্ৰটেষ্ট কৰিলে আৰু 80 81 82 83 84 ঘুষেছি লাঠিছি ঠুকেছি বাপরে বাপ নেওতায় মাছি মারাই মারাই তই কি মারাবেন কি আমার ফটো মারছে আপনি কিতা ফটো মার হাইছা বেড়া আম নাই আর বেটা বেটা আই নাম জানে না লালি রবা বাবা তো কি খুঁজলি জানা সৰু ল'ৰাটো বাবা তুমি জানুৱাৰী ফেব্ৰুৱাৰী জানা না জানো জানুৱাৰী ফেব্ৰুৱাৰী মাৰোৱাৰী বিহাৰী কচেৰী বঙালী বাপ চলি বেয়া সাতটা চলি আছে ইয়াই এনেকুৱা চলি থাকিলে আমাৰতো অসমখন ৰহেতলৈ যাব আই হয়নে নহয় ৰাইজ সকলোৱে হাত চাপৰি দিয়কচোন আমাৰ কাৰণে বঢ়িয়া আমি অহা বৰ্ষত আৰু এই আপোনালোকৰ মাজলৈ আমাৰ বেলেগ ঠাইত প্ৰগ্ৰেম আছে যাব লগা হ'ল ফোন কৰি আছে দেৰি হ'ল এতিয়া নমস্কাৰ জনাইছোঁ আপোনালোকক আৰু আমি ধন্যবাদ জনাইছোঁ এইবাৰ আমি আপোনালোকৰ সন্মুখত আগবঢ়াই দিছোঁ আন এটি বিহু দল গুমচং বিহু হুঁচৰি দল গুমচেং বিহু হুঁচৰি দল গুমচেং ওই